নমস্কাৰ ধৰিত্ৰীজ ক্ৰাফ্ট এণ্ড ফুডলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ধৰিত্ৰী আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা খুবেই প্ৰয়োজনীয় ৰেচিপি। প্ৰয়োজনীয় বুলি এই কাৰণেই কৈছোঁ কাৰণ ই হৈছে এটা ইমিউনিটি বুষ্টাৰ ড্ৰিংক। যিদৰে কোভিড-19 ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে তাৰ কাৰণে আমাৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবলৈ এইটো ড্ৰিংক অতি প্ৰয়োজনীয়। আহকচোন চাওঁ ইয়াক কেনেকৈ বনাব পাৰি। উপকৰণ: হালধি গুড়ি, তুলসী পাত, আদা, দালচেনি, জালুকৰ গুড়ি, মৌজোল আৰু নেমু। প্ৰথমতে এটা চচপেনত মই 2 কাপ পানী লৈছোঁ আৰু পানীখিনি ভালকৈ উতলিবলৈ দিম। পানীখিনি উতলাৰ পাছত মই এখন চামুচেৰে 4/4 এভাগ হালধি গুড়ি দি দিছোঁ। আপোনালোকৰ ওচৰত যদি কেঁচা হালধি থাকে তেতিয়া কেঁচা হালধিও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াত দিছোঁ এচামুচ পিচি লোৱা আদা, 2 টুকুৰা দালচেনি, আধা চামুচ জালুকৰ গুড়ি আৰু 5 বা 6টা তুলসী পাত। এই গোটেইখিনি দি ভালদৰে মিহলাই মই 2 মিনিটমান সময় ভালকৈ উতলাই ল'ম। ইয়াত মই ব্যৱহাৰ কৰা উপকৰণসমূহৰ সকলোৰে কিছুমান ঔষধীয় গুণ আছে আৰু সেইবিলাক মই ডেছক্ৰিপশ্যনত ভালকৈ লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। এতিয়া মই চেকনিৰে গোটেইখিনি চেকি ল'ম আৰু ইয়াত মই এচামুচ মৌজোল আৰু অলপ নেমু চেপি ভালদৰে মিহলি কৰি ল'ম। এয়া মোৰ ইমিউনিটি বুষ্টাৰ ড্ৰিংক তৈয়াৰ হৈ গ'ল। ইয়াক সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে দৈনিক এবাৰকৈ খাব পাৰিব। ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি অল কৰি দিব।